ৰাতিপুৱাৰ প্ৰীতি সম্ভাষণ জনাই এগিলাচ কুহুমীয়া পানীৰে দিনটোৰ আৰম্ভণি, লগতে প্ৰথমটো ব্লগত দৈনন্দিন কামৰ উপৰিও সময় সুবিধা মিলাই ভাল লগা কামবোৰ প্ৰায় কৰি যাওঁ আৰু মাজে মাজে ইউটিউবত সাঁচি থবলৈ চেষ্টা কৰোঁ। টেঙা আমাৰ সকলোৰে প্ৰিয়। টেঙা বুলি ক'লেই জিভাৰ পানী পৰি যায়, নহয়নে? বাৰীৰ জলফাইজোপাৰ পৰা 3টামান পাৰি আনি ধুনীয়াকৈ সিজাই লৈ বাৰীৰ জলকীয়া নিমখ সানি পিটিকা কৰি দুপৰীয়া ভাত সাজৰ লগত তাৰ জুতি ল'লোঁ। আবেলি সময়ত চোতালতে অকণমান খোজকাঢ়িলোঁ, লগতে মোৰ বাগিচাত ধুনীয়াকৈ ফুলি থকা ফুলকেইপা উপভোগ কৰিলোঁ। প্ৰকৃতিৰ কি যে অপৰূপ সৃষ্টি, দেখিলে মনটোত কিবা এটা ভাল লাগি যায়। চাদৰ এখনত দহি গুঠিবলৈ আছিলে। সন্ধিয়া গোঁসাই বন্তি দিয়াৰ পিছত সেই কামতেই লাগিলোঁ। ঠিক এনেদৰেই পাৰ হয় দিনবোৰ। সময়ো যিহেতু গতিশীল, সেয়ে প্ৰভাতী কিৰণৰ পৰা এতিয়া ঘন আন্ধাৰ হ'ল। পুনৰ ভালপোৱা দিন এটিৰ সৈতে উভতাৰ প্ৰতিশ্ৰুতি দি আজিলৈ বিদায় ল'লোঁ। শুভৰাত্ৰি।